অ' হ'লনে তোমাৰ? ইমান দেৰি কিয় কৰা? মোৰ সদায় দেৰি হৈ থাকে জানানে তুমি? হৈছে ৰ'ব। দিয়া জলদি, দেৰি হৈছে মোৰ। আজি ৰ'দটো ইমান দিছে, আজি কামত নগ'লে নহয়নে? ৰ'দ দিলেও যাবই লাগিব। ৰমেন্দাৰ কামখিনি আধৰুৱা হৈ আছে। এইফালে আকৌ বৰুৱাদাক পইচাখিনি দিব লাগিব। হয় দিয়ক, বৰুৱাদাৰ পইচাখিনি দিলেহে আমি শান্তি পাম, নহ'লে আৰু এনেকে কিমান দি থাকিম। হ'ব দে কিবাকে ধাৰখিনি মাৰিম। এতিয়া মই কামত যাওঁ, দেৰি হৈছে। আৰু আমাৰ এইজনী উঠাই নাই নেকি? নাই উঠাই নাই। এই ছোৱালীজনী বা কি যে হ'ব আৰু এতিয়ালৈ উঠাই নাই। দিয়া আমাৰ যাই থাকোঁ। দাদা সমৰক দেখোন ষ্টেচনত দেখাই নাপালো, সি নাহিবই নেকি আজি? তই সমৰক আনিব গৈছিলি নে ক'ৰবাত ফুৰিবলৈ গৈছিলি? জদা মূৰ্খ, সি আহিচোন কেতিয়াবাই ঘৰ পালে। হয় নেকি দাদা? মই এতিয়া তাক ধৰিবই নোৱাৰিলো, ৰৈ আমনি লগাই গুচি আহিলো। সি কেতিয়াবা পালে নেকি? ঘৰ পালেহি নহয়, সি এতিয়া মাতালৰ লগত ফুৰিবলৈ গৈছে। ঐ তোৰ এইবোৰ লেকচাৰ বন্ধ কৰ আৰু ৰমেনৰ পৰা পইচাটো লৈ আহ। হ'ব দাদা, আহিছো। এই দিন দুপৰীয়া অকলে ৰখি আছা যে? নাই, এই ৰাস্তাৰে যোৱা বলদ গৰুকেইটাক গণি আছিলো। বলদ গৰু মানে কি? হালোৱা গৰু। এতিয়া গেল। চুপ থাক তই। আৰু ৰাতিপুৱাতে সমানো এতিয়া আহিলি যে? সৰুতে যে হাপ নাইলে কাজিয়া লাগা দি লাগছিলে, হা? এতিয়াও পাৰাই নাই। স্বভাৱ বদলাই নাই। মই যে ভালকে ক'ব লাগে, তহঁতৰ কাৰোবাৰ গাৰ্লফ্ৰেণ্ড নেকি মই? কোনে কাৰ গাৰ্লফ্ৰেণ্ডে? আহিল বেনাম সেইটো। 4 লাখ ঘটনা হৈ যাব। জুই আছি যোৱা নৰা যোৱাতে জুইছো মাৰিম। ঐ পৰিস্মিতা, আমি যাওঁ, তই গৈ থাক। দে। গাঁৱত মোক চবে বেয়া পায়, তোনটোকো একদিন মই চাই ল'ম। এতিয়া যা। কাইলৈ বৰুৱাদাক পইচাখিনি দিয়াৰ সময়। মোৰ তাত এটকাও নাই। এইফালে ৰমণৰ তাত কাম কৰিলোঁ, পইচাখিনিও নাপালোঁ। পিছে এতিয়া কি কৰিম বুলি ভাবিছে? মোৰ হাততো 1 টকাও নাই। ভাবি চাওঁ দিয়া, কিবা এটাতো কৰিব লাগিব। হ'ব দিয়ক, এতিয়া শুই থাকক, বহুত ৰাতি হৈছে। এইবাৰ আমাৰ কামটোত বেছি প্ৰফিট নহ'ল। হয়, মই বুজি পাইছোঁ। কি কৰিবা, উপায় নাই। কিবা এটা কৰিবলৈ গ'লে লষ্টৰ ঘৰত যাবলগীয়া হয়েই। মানে দাদা? নাই সেইবোৰ তই নুবুজিবি। কেতিয়াবা কিবা কাম পাবলৈ হ'লে কিবা কাম হেৰুৱাব লাগিব, বুজিছ? হয় দাদা। জিতেন, আহা বহা। দাদা, আপোনাক মই এইবাৰ পইচাখিনি দিব নোৱাৰিম, আপুনি বেয়া নাপাব। জিতেন, এনেকুৱা কৰিলে মই কিন্তু বেয়া পাওঁ। সময়ৰ পইচা সময়ত দিব লাগে, বুজিছ? দাদা, 2 দিনৰ পিছত মই দি আছোঁ। বাৰু ঠিক আছে, সোনকালে দি দিবি। বাকী জানই নহয়। হ'ব দাদা, মই এতিয়া যাই থাকোঁ। ঠিক আছে, যা। দেউতা, মই অলপ ওলাই যাওঁ। সমৰ, তই অহাৰ পৰাচোন ঘৰত থকাই নাই, কেৱল ঘূৰি ফুৰিছ। অলপতো সময় দে। দেউতা, মইচোন ঘৰতে আছোঁ, আপুনিহে আপোনাৰ কামত বিজি আছে। মই এতিয়া আহোঁ। দাদা, মই গৈ থাকোঁ। যোৱা। ইমান দেৰি হ'ল, ক'ত আছিলি? এতিয়া এবাৰ ৰখি আছোঁ মই। সেই বাপা আৰা অলপমান দেৰি হৈছে, একো নহয় দে। বাপা আৰা আপি গিলে আপা গিলে 2 ঘণ্টা 3 ঘণ্টা ৰখে মাৰে।
তই আলামাত তাক ৰহতে তোৰ ইমান খং উঠিব লাগে আকৌ নহয় দে বিশ্বৰ আগত কষ্টা দে হ'ব সেইবোৰ বাদ দে মোবাইলৰ ৰিচাৰ্জটো হৈ গৈছে ৰিচাৰ্জটো কৰি দে মোক ৰিচাৰ্জ সেইটো কি বস্তু আছিল নো দিবিনে নিদিয় তই এতিয়া এনেই কৈছো বাবা আৰে ধেমালি কৰিবও নোৱাৰি নে দি আছো দেই তোক নেদি মই কাক দিমেই কেছি দে চাই লওঁ ৰিচাৰ্জটো দিলা ন মোৰ এটা কাম আছে মই যাওঁ এতিয়া বাবা আৰে ৰ আছে মাত্ৰ মই আছো মাত্ৰ দুহুক দেখোৰ কথাই পাতা না যাবাৰ হলেই নে ৰখ ফেলাগো বুলি কৈছো মই নহয় অ' মোৰ এটা কাম আছে হ'ব দে আমি পিছত লগ পাম হাই মাথা চাথাতে মাৰি দিম মই ই গাৰ্লফ্ৰেণ্ড লগ পালোৱে মই পইচাৰ কাৰ ধান্দাত আছে এই যিটো দেখা গেছি এও বা দিব যিটো দেখা গেছি সমৰ তই ইয়াত কিমান দিন থাকিম বুলি ভাবিছ কিমান দিন মানে মই একেবাৰে আহিলোঁ নাযাওঁ আৰু কি তইচোন কৈছিলি আকৌ যাম বুলি নাই এনেহে কৈছোঁ তোক পঢ়া পাতি শেষ হ'ল কিনো কৰিম আকৌ গৈ তাৰ মানে তই মিছা কৈছিলি মোক হ'ব গম পাইছোঁ বাপৰে অভিমান দেখাইছা ইয়াত তোৰ বয়ফ্ৰেণ্ড ৰৈ থকা নাই একো অভিমান দেখুওৱা নাই বান্দৰ মই যাওঁ এতিয়া যাবৰ হ'লেই নে তোৰ আহিছিলেহে মাত্ৰ তোৰ লগততো মুখ চুবতি মাৰি মোৰ একো লাভ নাই মই যাওঁ তই গ'লেনো অকলে অকলে ইয়াত কি কৰি থাকিম মই কিয় চহৰত নাই নেকি তোৰ এজনীও ফোন কৰি থাক মইতো তোকে ভাল পাব স্মিতা কিন্তু আজিলৈ ক'বহে পৰা নাই কি হ'লো কি ভাবি আছা নাই অ' তেনেকুৱা কোনো নাই তই চাই দিবিচোন তোৰ দৰে এজনী কি মোৰ দৰে এজনী কিয় তোৰ দৰে ছোৱালী চাব নোৱাৰো নেকি মইতো তোকে ভাল পাওঁ কিন্তু ক'বহে নোৱাৰো ঐ কি হ'লো থৰ লাগিলি যে নাই একো হোৱা নাই আৰু মই এইবোৰ ছোৱালী তোৱালী চাই দিব নোৱাৰো দেই মই যাওঁ এতিয়া বল তই নালাগে ছোৱালী চাবলৈ ইমান গধূলিলৈকে ক'ত কি কৰি আছিলি তই নাই এনেই অলপ ফুৰিবলৈ গৈছিলোঁ আজি কেইদিনমানৰ পৰা বেছিকৈ ঘূৰা কৰিছ তই চাইহে আছো মই নাই অ' বাইদেউ এনে গ'লো আৰু অলপ এইখন ল আৰু মোৰ কাৰণে অলপ চাহ বনা হ'ব ভিনদেউ বনাইছোঁ বৰুৱাদাই কেইদিনমানে সময় দিছে পইচাখিনি দিবই লাগিব হ'ব দিয়ক আহিছেহে কামৰ পৰা যাওক মুখ হাতখিনি ধুই লওক কি হৈছে কিয় মন মাৰিছা এই কিবা এটা ভাবি আছো ৰ কি ভাবি আছা আনকে মনৰ মাজত কোনোবা এজনী সোমাই আছে কিন্তু তাইক কেনেকৈ কওঁ তাকেই ভাবি আছো শুনিয়ে আছে কোনোবা এজনী যাক মই বহুত আগৰ পৰাই ভাল পাওঁ কিন্তু ক'বলৈহে ভয় লাগে যদি মোৰ পৰা আঁতৰি যায় শুনি সেইটো তোৰ সপোনৰ ৰাজকুমাৰী কি নামে আগতে তাইক ক'ব পাৰে চাওঁ যদি পাৰোঁ পিছত তোক কম দে বাপৰে বাপ ঐ আকৌ নহয় দেই মই কাৰোবাক কোৱা যাম নেকি দেখোন মোৰ সপোনৰ ৰাজকুমাৰীজনী হ'ল পৰিস্মিতা যাক মই মনে প্ৰাণে ভাল পাওঁ আৰু তাইৰ অবিহনে মই থাকিবই নোৱাৰোঁ কি পৰিস্মিতা তাইতো তোৰ বেষ্ট ফ্ৰেণ্ড আছিলে নহয় অ' মাতাল তাইক মই বহুত আগৰ পৰাই ভাল পাওঁ কিন্তু ক'বহে পৰা নাই হেল্ল' অ' দেউতা ঠিক আছে গৈ আছোঁ এই মাতাল মই যাওঁ দে দেউতা বোলে কিবা এটা কাম আছে ঠিক আছে তাৰমানে দুকে ভাল পায় মই এনে বহি থাকি লাভ নাই মই কামত লাগবে লাগে বাপৰে বাপ কি বিয়া তাল চাই দৌ গানা মাহীটো আহিল তই গাঁৱৰ 1 নম্বৰ কুচিতিয়া মানুহ হেৰি শুনিছেনে আপোনাৰ টোপনি অহাই নাই নেকি টোপনিনো কেনেকৈ আহিব বৰুৱাদাক পইচাখিনি দিব আছোঁ সুতনো আৰু কিমান দিম গোটেইখিনি পইচা একেলগে দিব পাৰিলে ভাল আছিল এটা কাম কৰক কি কাম মোৰ যিখিনি অলংকাৰ আছে সেইখিনি নহ'লে বৰুৱাদাক দি দিয়ক কি কোৱা তুমি পাগল হৈছা নেকি সেইখিনি তোমাৰ বস্তু সেইখিনি মই কেনেকৈ দিম ইয়াত আপোনাৰ আৰু মোৰ কি আছে সেইখিনি আমাৰ একো নাই দি দিয়ক নালাগে নেকি একো নহয় ৰাতিপুৱা সেইখিনি লৈ যাব আপুনি বাৰু সেইবোৰ ৰাতিপুৱালৈ দেখা যাব এতিয়া শুই থাকা চালা দুকে সেই তেতিয়াতে মেটছিলো দেহা দেখি নাই আৰু মই দুকে জোৰা লগে দিব পাৰিম নে মোৰ সন্দেহ নাই মই লগে দিবেই লাগব মোৰ গাৰ্লফ্ৰেণ্ড আছে মই দুকে লগে নিদিম
হা লগে দিমেই মই চালা ইমান দেৰি ৰখিয়া নৰি দেই হা বালগিলাখান ঘূৰি চৰিও নাই মই বেজাৰ পাওঁ কিয় মাতাল কিয় ইমান তাড়াতাড়ি মাতিলি আছোৱা ব বাপৰে বাপ বহু ডাঙৰ কথা পৰিস্মিতাও আহি আছে কিবা কথা থাকিলে তাইচোন মোক কয় কিন্তু আজি কোৱা নাই আহি আছে ৰ গম পাবি কিয় মাতাল ইমান তাড়াতাড়ি মাতিলি যে আৰু দুয়োটা আছচোন তই কিয় কোৱা নাই তোৰ যি বিয়া আহিল কি বিয়া ক'ত তেতিয়া কাৰ লগত বিয়া বিয়া সমৰৰো বিয়া সমৰৰ দেউতাকে তাৰ কাৰণে আপি চাই আছে কিয় সমৰ তোৰ বিয়া তোৰ ভাল লাগে তোৰ বোলে বেষ্ট ফ্ৰেণ্ড দে হা ইমান ভাববা লাগে কি আছে নহয় মানে এইবোৰ কি শুনিছো পৰিস্মিতা তোৰ বিয়া আৰু তই এবাৰো নকলি মোক হ'ব মই জানো দূৰকে ভাল পা বুলি আৰু এইটোও জানো যে দূৰকে কবা নৰা সেইকাৰণে মই এখন নাটক কৰিলো সেই দুকে মিলাই দিলো দুইটা কথা পাত মই যাওঁ তই যদি মোক ভালে পাইছিলি আগতে কিয় কোৱা নাছিলি ভয় লাগিছিল তই যদি মোক এৰি যা আৰু তইওতো ক'ব পাৰিলি হয় বান্দৰ ছোৱালী মানুহ জানো নিজে কয় তই নিজে বুজি পাব লাগে হ'ব দে এতিয়াতো বুজিলো ন জিতেন বহ পিছে পইচাখিনি আনিছ নহয় দাদা পইচা নহয় মই কিবা বেলেগ এটা বস্তুহে আনিছোঁ কি বস্তু চাওঁ দাদা এইখিনি লওক এইখিনি আনিছ বাৰু ঠিকেই আছে কিন্তু হেৰি নহয় এইখিনিৰেতো তোৰ সেই ধাৰখিনি নমৰিব নহয় কি দাদা এইখিনিৰে মই ধাৰখিনি মৰিব বুলি ভাবিছিলোঁ নাই নমৰে ইমানখিনি টকাৰ ধাৰ এইখিনিৰে কেনেকৈ মৰিব কচোন কিন্তু দাদা এতিয়া মই ক'ৰ পৰা দিওঁ কি কৰোঁ এই চা তই যদি গোটেই ধাৰখিনি মাৰিব খুজিছ তেতিয়াহ'লে এটা কাম কৰিব পাৰ কি কাম দাদা শুন তোৰ যে সেই পথাৰত খেতি কৰা মাটিকণ আছে সেই মাটিখিনি তই মোৰ নামত লিখি দে তোৰ যদি কেতিয়াবা পইচা পাতি হয় তেতিয়াহ'লে মাটিখিনি তই মোৰ পৰা লৈ ল'বি হ'ব দিয়ক দাদা তেতিয়াহ'লে অলপ বহ মই ভিতৰৰ পৰা কাগজ পত্ৰখিনি লৈ আহোঁ হেল্ল' বিজয় দা কি ভাবি আছে আপুনি ভাবিছোঁ খেতিৰ মাটিখিনি গ'ল সেইখিনি মাটি জানো আৰু কেতিয়াবা পাম সেইটো আশা কৰি লাভ নাই হ'ব দিয়ক ইমান ভাবিতো লাভ নাই ধাৰটো যে কিবাকে মৰিল ধাৰটো মৰিল হয় সেইখিনি পইচা তোমাৰ গহনাখিনিও গ'ল মাটিখিনিও গ'ল কি কৰিব ভাবিতো লাভ নাই লৈছোঁ যেতিয়াই দিবতো লাগিবই আমাৰ নিচিনা মানুহে পেটে খাই কিবাকে চলি থাকিব পাৰোঁ কিন্তু ধাৰ ল'লেহে অৱস্থাটো বেয়া হৈ যায় হৈ যাব আপুনি কোনো টেনশ্যন ল'ব নালাগে বুজিছে মোক মাত্ৰ কেইদিনমান সময় দিয়ক হৈ যাব ঠিক আছে ৰাখিছোঁ অ'কে কামটোত দাদা দুটামান গাঁৱৰ মানুহে ডিষ্টাৰ্ব দি আছে আশা কামত এইবোৰ থাকিবই বুজিছ বাকীবোৰ মই মেনেজ কৰিম এতিয়া যা কাম চাগৈ হ'ব দাদা আৰু কথা এটা ক'ব খুজিছিলোঁ কি কথা
আমাৰ সমৰে ছোৱালীজনীৰ লগত বৰকৈ ঘূৰা কৰিছে আৰু গম পোৱা মতে সেইজনো হেনো জিতেনৰ ফুলহেলীয়েক কি সমৰ ৰহ কি দেউতা বিজয় তই গৈ থাক হ'ব দাদা তোক মই গাঁৱলৈ আহিবলৈ দি ভুলেই কৰিলোঁ পিছে এতিয়া তই চহৰত যাব লাগিব কিয় কি হ'ল দেউতা প্ৰশ্ন নকৰিবি মই যাবলৈ কৈছোঁ তই যাবই লাগিব নাই 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 মই আৰু নাযাওঁ দেউতা কিয় নাযাবি তই সৰুৰে পৰা তোৰ চহৰত থাকিয়ে তই ডাঙৰ দীঘল হ'লি হয় কিন্তু এতিয়া মোৰ যাবলৈ মন নাই দেউতা মন নাই নে তোক সেই ভিক্ষাৰী ছোৱালীজনীয়ে যাবলৈ মানা কৰিছে হা দেউতা কি কৈছে আপুনি এইবোৰ ঠিকেই কৈছোঁ সেই ভিক্ষাৰী ছোৱালীজনী কেতিয়াও এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে দেউতা তাইতো এজনী শিক্ষিত ছোৱালী দুখীয়া হ'ল বুলিয়ে যে চুপ আৰু এটা কথাও নকবি কোনো কাৰণত তাই এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে কিয় নোৱাৰিব দেউতা তাইক মই ভাল পাওঁ তাইক মই আজিয়ে লৈ আহিম নামা ৰ ঘৰত নোসোমাবি এজনী ভিক্ষাৰী ছোৱালীক মই ঘৰত সোমাব দিব নোৱাৰোঁ এওঁক মই কোনো কাৰণত মোৰ বোৱাৰী হিচাপে মই মানি ল'ব নোৱাৰোঁ দেউতা সমৰ মই কৈছোঁ তই যদি এইখন ঘৰত থাকিব বিচাৰিছ তেতিয়াহ'লে তাইক এইখন ঘৰৰ পৰা ওলাই যাব দে তাই অকলে কিয় যাব দেউতা গ'লে ময়ো যাম ব'লা সমৰ সমৰ এয়া তই কি কৰিলি এজনী ছোৱালীৰ বাবে তই মাতাল হাও তুঁহে ধুৱে দেউতাই ঘৰত সোমাব নিদিলে সেইকাৰণে এইকলো মই তোৰ ওচৰলৈ আহিলোঁ আৰু আজি ৰাতিটো ইয়াতে থাকিম বুলি ভাবিছোঁ তই টেনশ্যন ল'ব নালাগে কালি মই কিবা এটা ব্যৱস্থা কৰিম টেনশ্যন নাই আপুনি না নাই নাই মোৰ ভুল হৈছে এনেকৈ থাকিলে নহ'ব মই মোৰ একমাত্ৰ ল'ৰাটোক হেৰুৱাব নোখোজোঁ যিকোনো প্ৰকাৰে মই সিহঁতহালক উভতাই আনিবই লাগিব মই মোৰ পুত্ৰবোৰী হিচাপে মই মানি ল'বই লাগিব মাতাল অ' মাতাল খুৰা আপুনি আহক আহক বহক বহক নাই নাই মই ইয়াত বহিবলৈ অহা নাই খুৰা আপোনালোকৰ দৰে মানুহ আমাৰ ঘৰত বাপৰে বাপ মই সৌভাগ্য আজি হ'ব হ'ব তই আৰু মোক লাজ দিব নালাগে মই গম পাইছোঁ আমাৰ ই হেনো তোৰ ইয়াতে আছে এ খুৰা আমাৰ তাতে আছে টেনশ্যন ল'ব নালাগে বহক 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 অ সমৰ সমৰ ঐ অ মাতাল দেউতা কিয় আহিল আপুনি হ'ব উপায় তই আৰু এতিয়া ইমান খং কৰি থাকিব নালাগে ব'ল ঘৰলৈ ব'ল চাচোন তোৰ বাহিৰেনো মোৰ আছে কোন মই নহ'লেনো কি হ'ল আপোনাৰ তাততো সকলো আছে টকা পইচা ধন সম্পত্তি সমৰ অলপ মনে মনে থাক পাপা আৰে নাই মাতাল তই বুজি পোৱা নাই এইজন মানুহৰ তাত মৰম ভালপোৱা দয়া মমতা একো নাই হ'ব হ'ব বোপাই মই আজি সকলোবোৰ উপলব্ধি কৰিছোঁ আজি 2-3 দিন ধৰি
মোৰ চকুত টোপনি নাই মই তোক নিবলৈ আহিছোঁ বোপাই বল ঘৰলৈ বল অ' খুৰা সি একলাই নাযায় নেকি বুজিছোঁ মই ইয়াক অকলে নিবলৈ অহা নাই আজি মই মোৰ লগত বোৱাৰীকো লৈ যাম বোপাই যা বোৱাৰীক লৈ আহ সঁচাইনে দেউতা অঁ যা মাতাল তই তোৰ বন্ধু হিচাপে মোৰ ল'ৰাক যে এইকেইদিন আশ্ৰয় দিছ তাৰ বাবে তোক বহুত ধন্যবাদ হ'ব একো কথা নাই খুৰা ঐ বুবক হ'ব উঠা উঠা এতিয়া ব'লা ব'ল মাতাল তই আহিবি অলপ পিছত হ'ব খুৰা আইয়া বিয়া হোৱা এই কথা আৰু আহি আছো এটা নতুন কাহিনী লৈ